নমস্কাৰ সমূহ ফেসবুক আজি লাইভৰ এই বিশেষ কাৰ্যসূচীত সংযুক্ত হোৱা বন্ধুবৰ্গ শুভাকাংক্ষী আৰু শ্ৰদ্ধাভাজন ৰাইজলৈ আজিৰ এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিত সংকটৰ পৰা বাচিবৰ কাৰণে সকলোৰে কুশল মংগল কামনা কৰিছোঁ সকলোকে শুভেচ্ছা অভিনন্দন জনাইছোঁ আৰু আজিৰ এই বিশেষ দিনটোত লাইভত আহাৰ মূল যেটো কাৰণ সেই কাৰণটো ইতিমধ্যে আদিবাসী চাহ শ্ৰমিক সমাজক প্ৰতিনিধিত্ব কৰা প্ৰত্যেকগৰাকী সচেতন সমাজৰ গণ্যমান্য লোকে অনুভৱ কৰিছে দল সংগঠনৰ বিষয়ববীয়াসকলে অনুভৱ কৰিছে ৰাজনীতিৰ ক্ষেত্ৰখনত থকা বিশিষ্ট ব্যক্তিসকলে অনুভৱ কৰিছে আজি আহাৰ মূল যেটো কাৰণ সেই কাৰণটো ইতিমধ্যে আমি কৈছোঁ যে যোৱা 22 তাৰিখে প্ৰতিদিন টাইমৰ অভিমত অনুষ্ঠানত নিতুমণি শইকীয়া ডাঙৰীয়াৰ লগত কথাবাৰ্তাত নতুনকৈ নিযুক্তি লাভ কৰা বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ ডাঙৰীয়াই এক আশ্চৰ্যজনক মন্তব্য কৰিছে আৰু এই মন্তব্যটো সমগ্ৰ আদিবাসী চাহ শ্ৰমিক সমন্বিতে অসমীয়া জাতি হত্যাৰ কাৰণে এক দুৰ্ভাগ্যজনক মন্তব্য সেই পবিত্ৰ বিধানসভাৰ অধ্যক্ষৰ দৰে এক গুৰুগম্ভীৰ আসনত অধিষ্ঠিত হোৱা এগৰাকী জনপ্ৰতিনিধি আৰু যিগৰাকী জনপ্ৰতিনিধিৰ নেতৃত্বত অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত হোৱাৰ সকলো দিশবিলাক নিৰ্ণয় কৰাৰ 5 বছৰীয়া ক্ষমতা ৰাইজে তেওঁৰ হাতত অৰ্পণ কৰিছে আৰু তেখেত যেহেতু বিধানসভাৰ অধ্যক্ষ সন্মানীয় অধ্যক্ষ পদত অধিষ্ঠিত হৈছে গতি তেনেকুৱা এটা পদত অধিষ্ঠিত হোৱাৰ পাছত কালি যেটো তেওঁ টক শ্ব'ত অভিমতৰ অনুষ্ঠানত যিখিনি মন্তব্য কৰিলে সঁচাকৈ কেৱল আদিবাসী চাহ শ্ৰমিকসকলৰ কাৰণে দুৰ্ভাগ্যজনক নহয় ই সমগ্ৰ অসমীয়া জাতি হত্যাটোৰ কাৰণে আটাইতকৈ বিপদজনক মন্তব্য আমি পোনছাটেই বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ ডাঙৰীয়াক আমি আসনটোৰ কাৰণে সন্মান জনাইছোঁ কিন্তু তেখেতৰ মন্তব্যৰ কাৰণে আমি কঠোৰভাৱে গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ আমি জনপ্ৰতিনিধি যেতিয়া নিৰ্বাচিত কৰোঁ জনপ্ৰতিনিধিগৰাকী অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতি সদ্ভাৱ ৰখা হ'ব লাগিব প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতি সন্মান থাকিব লাগিব আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ সম্পৰ্কত তেওঁৰ ঐতিহাসিক তথ্য সমৃদ্ধ জ্ঞান থাকিব লাগিব আৰু আমি ভাবিছিলোঁ যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই নিশ্চিতভাৱে অসমৰ ৰাইজৰ ভোটৰে অসমীয়া ৰাইজৰ ভোটেৰে নিৰ্বাচিত হৈছে তেওঁ অসমীয়া ৰাইজৰ ভোটেৰে নিৰ্বাচিত হৈছে আৰু অসমীয়া ৰাইজৰ অন্তৰ্ভুক্ত এক অবিচ্ছেদ্য অংগ অসমৰ চাহ শ্ৰমিক আদিবাসী সকলেও তেখেতক ভোট দি পেলাই জয়যুক্ত কৰাই বিধানসভাৰ মজিয়ালৈ পঠাইছে আৰু তেখেতৰ পৰা কোনো আদিবাসী চাহ শ্ৰমিকে এই বিষয়টোৰ ওপৰত এনেধৰণৰ মন্তব্য তেখেতে আগবঢ়াব সেইটো সপোনতো ভবা নাছিল গতিকে পোনপ্ৰথমে আমি আদিবাসী নেশ্যনেল পাৰ্টিৰ তৰফৰ পৰা বিধানসভাৰ সন্মানীয় অধ্যক্ষ পদত অধিষ্ঠিত হোৱা বিশ্বজিৎ দৈমাৰীৰ আদিবাসী চাহ শ্ৰমিকসকলৰ প্ৰতি থকা তেখেতৰ জিয়াওকণীয়া মনোবৃত্তি ঐতিহাসিক তথ্য সমৃদ্ধ জ্ঞান নথকাৰ মনোবৃত্তি আমি তাক ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ আৰু অনাগত দিনত এই বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আদিবাসী চাহ শ্ৰমিক সম্পৰ্কত কোনো ধৰণৰ তেখেতে যাতে মন্তব্য নকৰে প্ৰথম কথা আৰু দ্বিতীয় কথাটো হৈছে পৃথিৱীৰ কোনো এটা শক্তিয়েই আদিবাসী চাহ শ্ৰমিকসকলক অসমীয়া জাতি হত্যাৰ পৰা পৃথক কৰিব নোৱাৰে এই কথা খুব স্পষ্টকৈ আমি কৈছোঁ ই সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰতে হওক খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিকোনো ক্ষেত্ৰত য'ত অসমীয়া জাতি হত্যাৰ প্ৰসংগ উত্থাপিত হ'ব সেই ক্ষেত্ৰত কিন্তু অসমীয়া জাতি কোনোদিনে পৃথক কৰিব নোৱাৰে তাৰ বহুত কাৰণ আছে তাৰ ঐতিহাসিক বহুত তথ্য আছে গতিকে এইখিনি কথা আমি কৈছোঁ এতিয়া মূল বিষয়টো যে তেওঁবিলাকে কিয় বাৰংবাৰ এনেকুৱা ধৰণৰ ৰাজনীতিৰ প্ৰতাৰখনত থকা একাংশ মানুহে কিয় বাৰংবাৰ আদিবাসী চাহ শ্ৰমিক সম্পৰ্কত এক তুলুঙা মন্তব্য অপমানসূচক মন্তব্য বাৰংবাৰ ঐতিহাসিকভাৱে বঞ্চনা কৰাৰ এক নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত কৰি ৰখাৰ কথা বতৰাবিলাক আমাৰ জনগোষ্ঠীটোক টাৰ্গেট কৰি কৈ থকা হৈছে সেই কথাখিনি কিন্তু আজি কমি এটা কথা হৈছে যে আমি অসমৰ অসমীয়া হয় নে নহয় এই কথাটো আমি বেলেগক সুধিবলৈ নাযাম আমি বিশ্বজিৎ দৈমাৰীৰ নিচিনা জ্ঞান শূন্যহীন ব্যক্তিৰ এটাৰ পৰা আমি অসমৰ অসমীয়া হয় নে নহয় তেওঁৰ পৰা আমি সাৰ্টিফিকেট ল'বৰ প্ৰয়োজন নাই
আমি তেওঁ যিটো পদত অধিষ্ঠিত হৈছে আমি আশা কৰিছিলোঁ এইগৰাকী ব্যক্তিৰ নিতুমণি শইকীয়া প্ৰশ্ন উত্থাপিত কৰিছে তেওঁ ভাবিছিল, কাৰণ তেওঁক যেতিয়া ৰিপ্লাই দিছিলে তেতিয়া ৰিপ্লাই দিয়াৰ সময়ত নিতুমণি শইকীয়া ডাঙৰীয়াই অকণমান অবাক হৈ গৈছিল যে এটা বৃহৎ জনগোষ্ঠীক অসমৰ এক অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ যাক কোনোদিন এৰাই অসমীয়া জাতিৰ গঠন হ'ব নোৱাৰে, সেই অংশটোক ব্ৰিটিছে অনা বুলি কৈ প্ৰকাৰান্তৰে তেওঁ খিলঞ্জীয়াও হ'ব নোৱাৰে, অসমীয়া হ'ব নোৱাৰে, এনেকুৱা ধৰণৰ যেতিয়া এটা ৰিপ্লাই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ মুখৰ পৰা নিতুমণি শইকীয়া ডাঙৰীয়াই যেতিয়া শুনিলে, নিশ্চিতভাৱে নিতুমণি শইকীয়া ডাঙৰীয়াৰ মনতো নানান ধৰণৰ প্ৰশ্ন আহিছিল। হয়তো কিবা কাৰণে তেখেতে এই প্ৰশ্ন তেখেতৰ আগত উত্থাপিত নকৰিলে। আমি অসমৰ সমগ্ৰ সৰ্বস্তৰৰ জনগণক এই কথাটো খুব মুকলিকৈ কওঁ, আমি অসমৰ হাৱা পানীৰ লগত মিলি গৈছোঁ। অসমৰ মাটিত, অসমৰ এই অসম মাটিৰে আমি গৰ্ভৰ পৰা জন্ম পাইছোঁ। আৰু আমাক যদি অসমৰ অসমীয়া নহয় বুলি কোনোবাই ক'ব বিচাৰে, এই মাটিৰ সন্তান নহয় বুলি কোনোবাই যদি ক'ব বিচাৰে, ব্ৰিটিছনা মানুহ বুলি যদি সদায় কৈ থাকে, তেতিয়া নিশ্চিতভাৱে অসমীয়া জাতিটোক ভাগ ভাগ কৰিবৰ কাৰণে এনেধৰণৰ ৰাজনীতি কৰা ৰাজনৈতিক ব্যক্তিসকলে বাৰম্বাৰ চেষ্টা অব্যাহত ৰাখিব। গতিকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰালৈকে আদিবাসী চাহ শ্ৰমিকসকলৰ অৱদান অতুলনীয়, ইয়াক কোনো নুই কৰিব নোৱাৰে। আৰু ঐতিহাসিকভাৱে কেইবাগৰাকীও মহান অসমৰ সাহিত্যিক পণ্ডিতে ইতিমধ্যে আদিবাসী চাহ শ্ৰমিকসকল অসমৰ কেনেকৈ ভূমিপুত্ৰ হয়, অসমীয়া হয়, প্ৰকৃত অসমীয়া হয়, এই কথাখিনি তথ্য সমৃদ্ধভাৱে তেখেতসকলে প্ৰকাশ কৰা গ্ৰন্থসমূহত উল্লেখ কৰি থৈ গৈছিল। আজি দুটামান কথা কওঁ, আমি কিয় এই ভূমিৰ সন্তান বুলি কৈছোঁ। মই খুব চিম্পুল এটা কথা, কোনো তথ্যৰ লগত ইয়াত কানেকশ্যন কৰিবৰ প্ৰয়োজন নাই। আপোনালোকে চাব যে অসমৰ আজিৰ তাৰিখত কোনো এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ মানুহৰ হাতৰ পৰা অন্যান্য জনগোষ্ঠীৰ মানুহে যদি ভূমি ক্ৰয় বিক্ৰয় কৰি আছে, সেইটো হ'ল আদিবাসী চাহ শ্ৰমিকসকলৰ পৰাই সৰ্বাধিক সংখ্যক। গতিকে আদিবাসী চাহ শ্ৰমিকসকলৰ যিটো অৰ্থনৈতিক অৱস্থা আছে, অৰ্থনৈতিক অৱস্থাৰ ফালে যদি লক্ষ্য কৰা যায়, তেতিয়া আদিবাসী চাহ শ্ৰমিক লোকসকল কোনো ঠাইত টকা বিনিয়োগ কৰি পেলাই ভূমি ক্ৰয় কৰাৰ সক্ষমতা নাই। নিৰ্দিষ্ট কিছুমান বা একাংশ মানুহৰ বাদে অন্য মানুহৰ পৰা নাই, যিহেতু অৰ্থনৈতিকভাৱে আটাইতকৈ পিছপৰা এটা শ্ৰেণীৰ জনসমষ্টি। গতিকে অৰ্থনৈতিকভাৱে আটাইতকৈ পিছপৰা এটা জনসমষ্টিৰ লোকসকল অন্য মানুহৰ পৰা, আন সম্প্ৰদায়ৰ পৰা, আন জনগোষ্ঠীৰ পৰা ভূমি ক্ৰয় কৰাৰ সক্ষমতা নাথাকাৰ কথাটোক যদি আমি বিবেচনা কৰোঁ, আৰু সেই মানুহখিনি, সেই আদিবাসী চাহ শ্ৰমিকসকলৰ মানুহখিনিৰ পৰাই আজি বিভিন্ন জনগোষ্ঠীৰ মানুহে, অন্যান্য সম্প্ৰদায়ৰ মানুহে বিভিন্ন সময়ত মাটি ক্ৰয় বিক্ৰয় প্ৰক্ৰিয়াটোৰ লগত জড়িত, তেওঁলোকে কিনিছে। আৰু যদি মানুহখিনি সঁচাকেই প্ৰব্ৰজিত আছিল, অন্য মানুহে যদি আনিছিল, তেন্তে নিশ্চিতভাৱে আজি আদিবাসী চাহ শ্ৰমিকসকলৰ পৰা অন্য জনগোষ্ঠীৰ মানুহে মাটি কিনিব লগা নহ'লহেঁতেন। আদিবাসী চাহ শ্ৰমিক লোকসকলে অন্য জনগোষ্ঠীসমূহৰ পৰা মাটি ক্ৰয় কৰি ঘৰ বাৰী কৰিব লগা হ'লহেঁতেন। এইটো সাধাৰণ এটা চিম্পল মই আপোনালোকক উদাহৰণ এটা দিছোঁ। গতিকে তেনেস্থলত আজি হাজাৰ হাজাৰ বিঘাৰ মাটিৰ গৰাকী আদিবাসী চাহ শ্ৰমিকসকল, হাজাৰ হাজাৰ বিঘাৰ গৰাকী আদিবাসী চাহ শ্ৰমিকসকল। তেনেস্থলত আমাক বাৰম্বাৰ এই কথাটো কৈ থকা হৈছে যে আমি এই অসমৰ ভূমিপুত্ৰ নহয়। আমাক যদি ব্ৰিটিছেই আনিছিল, ব্ৰিটিছে কাম কৰিবৰ কাৰণে বাগানত আনিছিল। আমাৰ অসমৰ মাটি, আমি অসমৰ জংঘল চাফা কৰি অসমৰ মাটিত আমি মালিক হ'বৰ কাৰণে আমাক ব্ৰিটিছে অনা নাছিল। এইটো বিশ্বজিৎ দৈমাৰী দৰে একাংশ যিখিনি লোকে আদিবাসী চাহ শ্ৰমিকসকলৰ প্ৰতি থকা তেওঁলোকৰ যিখিনি ঈৰ্ষা, যিখিনি আক্ৰোশমূলক মনোবৃত্তি, যিখিনি আমাক একেবাৰে তল শ্ৰেণীক নাগৰিক হিচাপে আমাক প্ৰতিষ্ঠা কৰাৰ যিটো তেওঁবিলাকৰ মনোবৃত্তি আছে, তেওঁলোকে এই কথাটো জানি লোৱা ভাল। আজিও অসমৰ আদিবাসী চাহ শ্ৰমিকে অইন কোনো মানুহৰ পৰা মাটি ভেটি ক্ৰয় কৰা নাই, আমি মাটি বিক্ৰী কৰি। অৰ্থাৎ আমি মাটি বিক্ৰী এই কাৰণে কৰিব পাৰিছোঁ, আমাৰ পুৰুষানুক্ৰমে যুগ যুগ ধৰি আমাৰ জনগোষ্ঠীৰ মানুহৰ হাতত হাজাৰ হাজাৰ বিঘা মাটি আছে, ভৱিষ্যতো থাকিব। গতিকে এই মাটিৰ ভূমিপুত্ৰ আমি হওঁ। দ্বিতীয় কথা, আজি অসমৰ যিমান অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক আছে, অসমৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত সৰ্বাধিক সংখ্যক ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো যদি আজি চাই, তেন্তে আমি বেলেগ মাধ্যমত পঢ়া নাই, আমি অসমীয়া মাধ্যমত পঢ়িছোঁ। অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতিক আমি চৰ্চা কৰিছোঁ, আমি ঘৰত অসমীয়া ভাষা ব্যৱহাৰ কৰিছোঁ।
সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অসমীয়া ব্যৱহাৰ কৰিছোঁ, সভা সমিতিসমূহত অসমীয়া ভাষা আমি ব্যৱহাৰ কৰিছোঁ। হয়, প্ৰতিটো জনগোষ্ঠীৰ কথিত ভাষা আছে, নিজা লিপি আছে, নিজা দোৱান আছে। যেতিয়া নিজৰ স্বজনগোষ্ঠীয় মানুহৰ লগত কথা বাৰ্তাবিলাক হয়, কথোপকথন হয়, নিশ্চিতভাৱে নিজৰ জনগোষ্ঠীৰ কথিত ভাষাৰ লগত ভাষাৰ আদান প্ৰদান হয়, ভাৱৰ আদান প্ৰদান হয়। এইটো স্বাভাৱিক। এইটো পৃথিৱীৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ক্ষেত্ৰতে এই স্বাধীনতাটো আছে। আমিতো কোনোদিন অসমীয়া ভাষা ব্যৱহাৰ নকৰোঁ বুলি কোৱা নাই, আমি কোনোদিন অসমীয়া ভাষাৰ স্কুলত নপঢ়ি বুলি কোৱা নাই, আমি অসমৰ মাটি পানী বায়ুক কোনোদিন গাদ্দাৰী কৰা নাই, এই ভূমিৰ লগত আমাৰ কোনোদিন চিণ্ডিকেট হোৱা নাই, কয়লাৰ লগত আমি কোনোদিন চিণ্ডিকেট কৰা নাই, আমি অন্য কোনো ধৰণৰ অসম বিৰোধী কাৰ্যকলাপত অসমৰ আদিবাসী চাহ শ্ৰমিক লোকসকল কিন্তু জড়িত নহয়। আমি অসমৰ হাৱা পানী ৰক্ষাৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আছোঁ। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মই এটাই আহ্বান জনাওঁ, তেখেত সন্মানীয় অধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ পাছত তেওঁ অন্ততঃ এই কথাটো খুব শীতল মস্তিষ্কৰে অনুভৱ কৰিব লাগিছিল। আজি অসমৰ মুঠ জনসংখ্যাৰ সৰ্বাধিক সংখ্যক এককভাৱে এটা জনসমষ্টি আছে, এইটো হ'ল আদিবাসী চাহ শ্ৰমিক লোকসকল। কোনোদিনে এই কথাটো কোৱা নাই যে আমি অসমক পৃথক কৰি এটা ছেপাৰেট আমাক লেণ্ড লাগে বুলি, কোনোদিন কোৱা নাই। না চাহ শ্ৰমিক লেণ্ডৰ কথা কৈছোঁ, না আদিবাসী লেণ্ডৰ কথা কৈছোঁ। কোনে কৈছে? সৰ্বজন বিদিত অসমৰ সকলো মানুহেই জানে। তেনেস্থলত অসমীয়া জাতি হত্যাক দুৰ্বল কৰিবৰ কাৰণে, অসমীয়া জাতিটোক নিশকতীয়া কৰিবৰ কাৰণে বিশ্বজিৎ দৈমাৰীৰ দৰে সন্মানীয় পদত অধিষ্ঠিত হোৱা এগৰাকী জনপ্ৰতিনিধিৰ মুখৰ পৰা এই ধৰণৰ বিভৎকামী মন্তব্যবিলাক আমি শুনিবলৈ কিন্তু কোনোদিনেই বিচৰা নাছিলোঁ আৰু আশাও কৰা নাছিলোঁ। আমি আহ্বান জনাব বিচাৰিছোঁ, অনাগত দিনত বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত খুব উদাৰভাৱে সকলো জাতি জনগোষ্ঠীকে সামৰি লৈ আমি এক শক্তিশালী অসমীয়া জাতি গঠন কৰিব লাগিব। আৰু খিলঞ্জীয়াৰ সংজ্ঞাৰ যিটো বিতৰ্কিত কথা ইতিমধ্যে দীৰ্ঘসময় ধৰি চলি আহিছে, আৰু ৰাষ্ট্ৰসংঘৰ যিটো খিলঞ্জীয়া সংজ্ঞা নিৰ্ধাৰণ কৰাৰ যিটো সময়সীমা বান্ধি দিছে, ইও খুব আশ্চৰ্যজনক। বোলে 1826 পাছত যিখিনি মানুহ য'ত আছে তাৰ তেওঁবিলাক খিলঞ্জীয়া হয়। যদি সেইটোৱে হয় তেন্তে 1826 চনৰ আগত অসমৰ মাটিত অসমত থকা আদিবাসী চাহ শ্ৰমিকসকলৰো জৰীপ হ'ব লাগে, ছাৰ্ভে হ'ব লাগে, কিমান মানুহ ইয়াত আছিল এই কথাটো কিন্তু চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে, কাৰণ তাৰো তথ্য আমাৰ হাতত আছে। আমি কামৰূপৰ কথা কওঁ, প্ৰাগজ্যোতিষপুৰৰ কথা কওঁ, মায়ঙৰ কথা কওঁ, যাদুবিদ্যাৰ কথা কওঁ, এইবিলাক যদি কথা ক'বলৈ যাওঁ তেন্তে নিশ্চয় 1826 চনৰ আগৰ কথাবিলাক হ'ব। আমি নৰকাসুৰৰ কথা যদি আমি কওঁ, নিশ্চয় 1826 চনৰ আগৰ কথাবিলাক হ'ব। আমি মহাপুৰুষ শংকৰদেৱৰ যদি কথা ক'বলৈ যাওঁ, আমি 1826 চনৰ আগৰ কথাবিলাক হ'ব। এইবিলাক কথা কিন্তু তেওঁবিলাকে অধ্যয়ন কৰি লোৱা ভাল। আমি কোনো বেলেগ ৰাষ্ট্ৰৰ পৰা প্ৰব্ৰজিত হৈ অসমলৈ অহা নাই। আমি ভাৰতৰ চাৰিসীমাৰ ভিতৰত থকা এটা ভূখণ্ডৰ মাজতে অন্য এটা ঠাইৰ পৰা অন্য এটা ঠাইলৈ একাংশ আদিবাসী চাহ শ্ৰমিক মানুহক ব্ৰিটিছৰ পিৰিয়ডত চাহ বাগান প্ৰতিষ্ঠা কৰিবৰ কাৰণে অনা হৈছিল। কিন্তু অধিকাংশ আদিবাসী লোক এই অসমৰ ভূমিত আছিল, অধিকাংশ আদিবাসী লোক এই অসমৰ ভূমিত আছিল। এইটো কোনো অস্বীকাৰ কৰিব নোৱাৰে, কাৰণ আমি এই অনাৰ্য জনগোষ্ঠীৰেই অনাৰ্য মানুহৰে বংশধৰ, আমাৰ তেজতে অনাৰ্যৰ তেজ বৈ আছে। গতিকে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি আৰু একবাৰ আহ্বান জনাওঁ, তেওঁ বিধানসভাৰ মজিয়াত এই কথাটো এবাৰ থিৰাং কৰক যে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ ক্ষেত্ৰত যিবিলাক বিতৰ্ক চলি আহিছে, অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত যিবিলাক বিতৰ্ক চলি আহিছে, সেইবিলাক কোনোবা টক শ্ব'ত বহি নিৰ্দিষ্ট এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেওঁৰ কোনো ধৰণৰ মন্তব্য যাতে আগ নবঢ়াওক, আমি আহ্বান জনাইছোঁ। আমি একেতে আৰু দুটামান কথা আমি উল্লেখ কৰিম, কাৰণ আপোনালোকে জানে এই ভয়াৱহ পৰিস্থিতিটোত মোকাবিলা কৰিব পৰাকৈ চৰকাৰে যিখিনি যথাযথ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰে ফেইল হৈছে, ব্যৰ্থ হৈছে। ব্যৰ্থ হোৱাৰ পাছত তেওঁলোকে ৰাইজে যেতিয়া এই ইছ্যুবিলাক এতিয়া হাইলাইট কৰিব, ইয়াৰ ওপৰত ৰাইজে মাত মাতিব। আজি যিখিনি মানুহ ভুক্তভোগী হৈছে, আজি চাহ বাগিচা অঞ্চলত COVID-19ৰ যিটো প্ৰকোপ বৃদ্ধি পাইছে, মানুহ ইফেক্টেড হৈছে, তাৰ যেতিয়া মানুহে ৰিয়েকশ্যন দিবলৈ গৈছে, মানুহৰ ৰিয়েকশ্যনটো কনভাৰ্ট কৰিবৰ কাৰণে খুদ বিধানসভাৰ সন্মানীয় অধ্যক্ষ পদত অধিষ্ঠিত হোৱা বিশ্বজিৎ দৈমাৰীৰ দৰে এই ধৰণৰ জনপ্ৰতিনিধিয়ে যেতিয়া এক বিভেদকামী মন্তব্য কৰে, নিশ্চয় জনগোষ্ঠীৰ মানুহে মূল ইছ্যুটোৰ পৰা কনভাৰ্ট হৈ অন্য এটা ইছ্যুত কিন্তু আহি লাগি যাব। খুব কৌশলীভাৱে গোটেই কথাখিনি কোৱা হৈছে। গতিকে এই কথাটো আমি কৈছোঁ, আৰু আমি আহ্বান জনাম অসমীয়া সমাজ জীৱনৰ লগত, অসমীয়া জাতি হত্যাৰ লগত অংগাংগীভাৱে জড়িত থকা ভালপোৱা প্ৰত্যেকজন অসমীয়াক আমি আহ্বান জনাওঁ যে অসমৰ আদিবাসী চাহ শ্ৰমিক লোকসকল কোনোদিন অসমীয়া জাতি হত্যাৰ পৰা পৃথক বুলি অনুভৱ কৰা নাই আৰু নকৰে। আমি অসমীয়া ভাষা সংস্কৃতিক সদায় পালন কৰি যাম, মানি যাম,
ঘৰ বাহিৰ সমাজত সকলোতে অসমীয়া ভাষা সংস্কৃতি চলি থাকিব। কেইজন ব্যক্তিয়ে প্ৰশ্ন কৰিছে যে আদিবাসী লোকসকলে বহুত সময়ত নিজক অসমীয়া বুলি নকয়। আমি সদায় নিজক অসমীয়া বুলি কৈছোঁ, কিন্তু যেতিয়া আমাক জনগোষ্ঠীৰ পৰিচয়টো সুধি দিয়ে আমি নিশ্চিতভাৱে আমি নিজক আদিবাসী ক'বৰ কাৰণে আমি বাধ্য হৈ যাওঁ। আমি যদি অন্য জনগোষ্ঠীৰ মানুহক যদি কৈ দিওঁ যে আপুনি অসমীয়া হয়, কিন্তু আপুনি কোনটো জনগোষ্ঠীক আপুনি প্ৰতিনিধিত্ব কৰে। যদি মটকৰ থাকে তেওঁ মটক বুলি ক'ব, মৰাণৰ যদি থাকে মৰাণ বুলি ক'ব, সোণোৱাল কছাৰী বুলি যদি কয় সোণোৱাল কছাৰী বুলি ক'ব। আজি বিশ্বজিৎ দৈমাৰীয়ে দীৰ্ঘসময় ধৰি নিজক অসমীয়া ক'বৰ কাৰণে কুণ্ঠাবোধ কৰিছিল। তেওঁলোকে নিজকে অন্য এটা জনগোষ্ঠীৰ নামতে তেওঁলোকে নিজক কৈ আছিলে। আমি বেয়া পোৱা নাই। তেওঁলোকৰ স্বজনগোষ্ঠীয় পৰিচয় প্ৰতিষ্ঠা কৰা, স্বজনগোষ্ঠীয় কলা সংস্কৃতিক তেওঁলোকে বিকাশ কৰা, প্ৰসাৰ কৰাত তেওঁলোকে যিখিনি ভূমিকা পালন কৰিছে তাত আমাৰ আপত্তি কৰিবলগীয়া একোৱেই নাই। কিন্তু আমি যেতিয়াই আমাৰ নিজৰ পৰিচয়টোক, জনগোষ্ঠীয় পৰিচয়টোক মানুহৰ মাজত দাঙি ধৰোঁ, তেতিয়া একাংশই আমাক প্ৰশ্ন কৰে যে আপোনালোকেতো নিজক কেতিয়াও অসমীয়া বুলি ক'বই নোখোজে। আমি অন্তৰৰ পৰা অসমীয়া, আমাৰ হাড় মাংস সকলো অসমীয়া, চুলি দাড়ি দাঁত নখ সকলো অসমীয়া। এইটো আমি বেলেগৰ পৰা আৰু চাৰ্টিফিকেট লোৱাৰ কোনো প্ৰয়োজন নাই। এইখিনিতে আৰু এটা কথা আমি উল্লেখ কৰিম। খুব দুখ পাইছোঁ যে অসমৰ ৰাইজৰ, শিৱসাগৰ সমষ্টিবাসী ৰাইজৰ ভোটেৰে নিৰ্বাচিত হোৱা সংগ্ৰামী কণ্ঠ, বজ্ৰকণ্ঠ, কোনোদিন আপোচ নকৰা অখিল গগৈ ডাঙৰীয়াই বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰিবৰ দিনা, শপত গ্ৰহণৰ দিনা অৰ্থাৎ যোৱাকালি চৰকাৰ আৰু প্ৰশাসনৰ তৰফৰ পৰা তেখেতক যি ধৰণৰ সন্মান সহকাৰে এগৰাকী বিধায়কক বিধানসভাৰ মজিয়াৰ পবিত্ৰ সদনত শপত গ্ৰহণৰ সুবিধা আৰু সুযোগ দিব লাগিছিল, তেখেতক যেতিয়া বিধানসভালৈ লৈ যোৱা হৈছিল, কিন্তু তেখেতক যি ধৰণে অত্যাচাৰ আৰু দুৰ্ব্যৱহাৰ কৰিলে আমি তাক ধিক্কাৰ দিছোঁ, আমি গৰিহণা জনাইছোঁ। গণতন্ত্ৰৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক দিন যে গণতন্ত্ৰৰ বিশ্বাসী অসমৰ ভোটাৰ ৰাইজে যিগৰাকী ব্যক্তিক ভোট দি পেলাই জিকাই বিধানসভাৰ মজিয়াত অসম আৰু অসমীয়া জাতিৰ কণ্ঠ হৈ আৱাজ কৰিবৰ কাৰণে পঠাইছে, সেইগৰাকী ব্যক্তিক অপমান কৰাৰ যিবিলাক ধৃষ্টতা চৰকাৰ প্ৰশাসনৰ পৰা দেখুওৱা হ'ল, সমগ্ৰ অসমৰ সৰ্বস্তৰৰ জনগণে খুব দুখ পাইছে, ধিক্কাৰ জনাইছে। আৰু চৰকাৰৰ এই ধৰণৰ যিবিলাক ফেচিষ্ট কাৰবাৰ, এই ফেচিষ্ট কাৰবাৰৰ পৰা চৰকাৰক কিন্তু বন্ধ কৰিবৰ কাৰণে সৰ্বস্তৰৰ জনগণে কিন্তু আহ্বান জনাইছে। একেমতে আমি কেইটামান আৰু কথা উল্লেখ কৰিছোঁ। বিধানসভা শপত গ্ৰহণ কৰাৰ পাছতে বিজেপি দলৰ একাংশ বিধায়কে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত যিবিলাক কটু মন্তব্য কৰিলে, মোক এনেকুৱা লাগিছে যেন অখিল গগৈৰ লগত তেওঁলোকৰ এক ব্যক্তিগত কিবা আক্ৰোশ আছে, কিবা হিংসুক মনোভাৱ তেওঁলোকে এটা প্ৰকাশ কৰিলে। এনেকুৱা ধৰণৰ অন্তত জনপ্ৰতিনিধিক নিৰ্বাচিত কৰি আমাৰ সুৰক্ষাৰ কাৰণে আইন প্ৰণয়নৰ দায়িত্ব যে আমি তেওঁলোকক ভোট দি পেলাই দিছোঁ, ই অত্যন্ত আমাৰ কাৰণে কিন্তু দুৰ্ভাগ্যজনক। অখিল গগৈ কোনোবাই বেয়া পাব পাৰে, অখিল গগৈৰ সংগ্ৰামী সত্তাটো কোনোবাই বেয়া পাব পাৰে। অখিল গগৈ হয়তো অসমৰ সমাজ জীৱনৰ লগত জড়িত থকা ইছ্যুবিলাকক আপোচহীনভাৱে, বজ্ৰকণ্ঠভাৱে, নিৰ্ভীকভাৱে তেওঁ উত্থাপন কৰে, সেইটো কোনোবাই বেয়া পাব পাৰে। বা শাসকীয় দলৰ কাৰণে অখিল গগৈ হয়তো ভয়ৰ কাৰণ হ'ব পাৰে, কাৰণ তেওঁ যুক্তিবাদী, তথ্য সমৃদ্ধভাৱে গোটেই কথাখিনি উপস্থাপন কৰাৰ তেওঁৰ মানসিকতা ক্ষমতা আছে, গতিকে তেওঁক হয়তো ভয় খাব পাৰে। কিন্তু ভয় খোৱাৰ কাৰণে, বেয়া পোৱাৰ কাৰণে তেওঁৰ প্ৰতি এই ধৰণৰ আক্ৰোশমূলক যিবিলাক মন্তব্য যোৱাকালি আমি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰশান্ত ফুকনৰ মুখৰ পৰা আমি শুনিব পাইছোঁ, অমীয় কুমাৰ ভূঞা ডাঙৰীয়াৰ মুখৰ পৰা শুনিব পাইছোঁ, আমাৰ ডক্টৰ নুমল মমিনৰ মুখৰ পৰা শুনিছোঁ, আৰু তেৰছ গোৱালা ডাঙৰীয়াৰ পৰা যেতিয়া আমি শুনিলোঁ তেতিয়া আমি আৰু লাজ পাই গৈছোঁ। এনেকুৱা কৈছে যে অখিল গগৈ জেলতে থাকিব লাগে। আৰে ভাই, আপোনাক আন্দোলন কৰি যেতিয়া জেল খাব নহয়, আৰু জেলত যিকেইদিন থাকিব এই জেলৰ অনুভৱটো যিদিনাখন কৰিব তেতিয়া গম পাব যে এজন সংগ্ৰাম কৰা ব্যক্তিক জেলৰ কালকোঠৰীত ষড়যন্ত্ৰভাৱে বন্দী কৰি ৰখাৰ পাছত তেওঁৰ যিটো মানসিক তাড়না হয়, তেওঁৰ যিটো মনত বেদনা হয়, তেওঁৰ যিবিলাক মনত গোটেই ব্যৱস্থাটোৰ প্ৰতি যিটো সন্দেহ, যিবিলাক ঘৃণাভাৱ আহে, সেই অনুভৱটো যিদিনাখন আপোনালোকে জেলত থাকিব, জাতিটোৰ কাৰণে দেই, ব্যক্তিগতভাৱে কিবা কৰি কোনোবাই গৈ জেলত থাকি সেই টেষ্টটো নাপাবই। যেতিয়া জাতিটোৰ কাৰণে কোনোবাই লৰাই কৰি পেলাই, যুদ্ধ সংগ্ৰাম কৰি পেলাই জেলৰ মাজত যেতিয়া আবদ্ধ হ'ব, সেইদিনাখন তেওঁ অনুভৱ কৰিব পাৰিব যে সঁচাই জেলত থকাৰ যিখিনি অভিজ্ঞতা, জেলত থকাৰ যিটো বেদনা, তেতিয়া অনুভৱ কৰিব। কালি তেওঁবিলাকে কৈছে যে অখিল গগৈক জেলতে থাকিব লাগে, তেওঁ বাহানা বনাই মেডিকেলত আছে। আৰে কাৰ চৰকাৰ আছে? কোন চৰকাৰৰ দিনত অখিল গগৈ ডাঙৰীয়া গুৱাহাটীৰ GMCত আছে? এই কথাটো কিন্তু এই চাৰিগৰাকী বিধায়কে কিন্তু অনুভৱ কৰিব লাগিছিল। কাৰ ব্যৰ্থতাৰ কাৰণে তেওঁৰ এই মেডিকেল, তেওঁৰ যিটো ডিজিজ হৈছে, বেমাৰ হৈছে, এই বেমাৰটো আজিলৈকে কিউৰ কৰিব পৰা নাই, ভালকৈ ট্ৰিটমেণ্ট কৰিব পৰা নাই। তেওঁক ভালকৈ যদি ট্ৰিটমেণ্ট কৰাহেঁতেন আজি ইমান দিনে তেওঁ জেলৰ মাজত এই মেডিকেল কাষ্ট নহ'লহেঁতেন। আৰু অসমৰ মানুহে জানে, অসমৰ মানুহে এইটো খুব স্পষ্ট
এই দলৰ চৰকাৰখনে বিজেপি দলৰ চৰকাৰখনে 16ৰ পৰা 21লৈকে তেওঁলোকৰ যিটো 5 বছৰীয়া কাৰ্যকাল 5 বছৰীয়া কাৰ্যকালৰ উন্নয়নৰ যিবিলাক ঢাক ঢুক বজাইছিল কিমান উন্নয়ন আমি দেখি পাই গ'লো ভালকে দেখিছোঁ আজি কোভিড পৰিস্থিতিত মোকাবিলা কৰিবৰ কাৰণেই আপোনালোক সক্ষম হৈ উঠাগৈ নাই আজি দ্য কনভাৰচেশ্যন নামৰ মেগাজিনে দেশৰ প্ৰধানমন্ত্ৰীক পৃথিৱীৰ সবচে শ্ৰেষ্ঠ ব্যৰ্থ প্ৰধানমন্ত্ৰী বুলি কৈছে তাৰ পাছতো আপোনালোকৰ ফটাডোল বজাবলৈ আপোনালোকে এৰা নাই গতিকে অলপ চকুবিলাক মেলক আমি বেয়া পোৱা নাই আপোনালোকে ভোট পাই জিকি গৈছে আমি বেয়াই পোৱা নাই কাৰণ এইটো আপোনালোকৰ লাকৰ কাৰণে হৈছে ভোটাৰ ৰাইজৰ সদিচ্ছাৰ কাৰণে হৈছে নে অন্য কিবা কাৰণে হৈছে আমি বেয়া পোৱা নাই আমি থেংকছ দিছোঁ আপোনালোকে জিকি গ'ল কিন্তু জিকি যোৱা এগৰাকী বিধায়কৰ বক্তব্য কিমান জনগণৰ পক্ষত হ'ব লাগে এজন জনপ্ৰতিনিধিৰ এগেইনষ্টত ইমান কটু আৰু আক্ৰোশ আৰু হিংসুকভাৱে যি ধৰণৰ আপোনালোকে কথাবিলাক ক'লে অসমৰ খাটি খোৱা শ্ৰমজীৱী জনগণ অসমৰ অসমীয়া জাতিক ভাল পোৱা মানুহবিলাক অখিল গগৈক সংগ্ৰামী হত্যাটোক ভাল পোৱা মানুহবিলাক আৰু গণতন্ত্ৰ ৰক্ষাৰ কাৰণে যুঁজ কৰি থকা মানুহবিলাকে আপোনালোকৰ এই মন্তব্যক ধিক্কাৰ দিছে দুখ পাইছে গৰিহণা জনাইছোঁ আৰু আপোনালোকৰ ব্যক্তিগত নাটকবিলাকৰ কথা আমি নকমেই কোনোবাই পিঁয়াজৰ মালা পিন্ধি মূল্য বৃদ্ধিৰ এগেইনষ্টত হাল্লা কৰিছে কোনোবাই 5 বছৰৰ আগত এটা চাইকেল চলাই গ'ল 5 বছৰৰ পাছত আকৌ চাইকেল চলাই গৈছে চলাই যাওক কিমান চাইকেল চলাই আনক দেখাবৰ কাৰণে শপত গ্ৰহণৰ দিনাখন চাইকেল কিন্তু ঘৰত ডাঙৰ ডাঙৰ দামী দামী গাড়ী মটৰ ঘূৰাই ফুৰিব এইবিলাক নাটকবাজি আৰু অসমৰ মানুহে চাই থাকিব বিচৰা নাই আপোনালোকে অসমৰ চাহ শ্ৰমিকৰ কাৰণে হিতৰ কাৰণে মাত নামাতিলে শ্ৰমজীৱী জনগণৰ কাৰণে আপোনালোকে মাত নামাতিলে 5 বছৰ কাৰ্যকালত মিনিমাম ৱেজ ইনক্ৰিজ কৰিব নোৱাৰিলে ইণ্টাৰিম 50 rupees আপোনালোকে ইনক্ৰিজ কৰাৰ নামত যেটো নোটিফিকেশন জাৰি কৰিলে হেতু কাৰ্যকৰী কৰিব নোৱাৰিলে মিনিমাম ৱেজ বৰ্ড গঠন কৰি তাক ডিফাইন কৰি থৈ দিলে একো কাম কৰিব নোৱাৰিলে গতিকে এই ধৰণৰ আপোনালোকৰ নাটকবাজিৰ কাৰণে আমি অতিষ্ঠ হৈছোঁ আমি দুখ পাইছোঁ কাৰণ আপোনালোকক ভোট দি জিকোৱা মানুহবিলাক অসমৰ সাধাৰণ ভোটাৰ ৰাইজবিলাক নাগপুৰৰ পৰা আহি কোনোবাই আপোনালোকক ভোট দি পেলাই জিকোৱা নাছিল এই কথাখিনি আপোনালোকে কিন্তু অনুভৱ কৰিব গতিকে মূল যিটো কথা মই প্ৰসংগক্ৰমে আনিছোঁ যে সংবিধানৰ নামত শপত খাই ঈশ্বৰৰ নামত শপত খাই আপোনালোকে 5 বছৰত যিবিলাক শপতৰ নামত শপত খাই যিবিলাক কাম কাজ কৰিলে হসাই যদি উন্নয়ন হলেতেন হসাই যদি আপোনালোকৰ ৰাজভৰালটো টনকিয়াল কৰিব পৰাকৈ যদি সক্ষম হলেতেন আজি কিন্তু এই দুৰ্দশাৰ সময়ত এই সংকটৰ সময়ত ৰাইজ ইমান অতিষ্ঠ হ'ব লগা নহলহেতেন আজি কৰোনা মহামাৰীৰ সময়ত ৰাইজক আপোনালোকে আশ্বস্ত কৰিব পৰাকৈ কোভিড-19ৰ এগেইনষ্টত যি ধৰণে এৱাৰনেছ আনিব লাগিছিল আপোনালোকে মানুহৰ মাজত যি ধৰণৰ গণসচেতনতা বৃদ্ধি কৰিবৰ কাৰণে চৰকাৰীভাৱে যিবিলাক পৰিকল্পনা তৈয়াৰ কৰি ডোৰ টু ডোৰ মেন টু মেন কেম্পেইন কৰিব পৰাকৈ যিখিনি ব্যৱস্থা কৰিব লাগিছিল সেইটো নকৰি আপোনালোকে এই দুখীয়া মানুহখিনি কৰবাত কাম কৰিবলৈ গৈছে দুখীয়া মানুহখিনি কোনোবাই দোকানৰ পৰা বস্তু আনিবলৈ গৈছে সাধাৰণ মানুহ কেতিয়াবা ফাৰ্মাসীত দৰৱ আনিবলৈ গৈছে আপোনালোকে কোভিড-19ৰ টিকাকৰণ অৰ্থাৎ কৰোনা ভাইৰাছৰ ভ্যাকচিনৰ নামত যেটো টিকাকৰণৰ প্ৰক্ৰিয়া আপোনালোকে চলাই আছে হেতু মেডিচিনৰ টিকাকৰণ নিদি আপোনালোকে লাঠিকৰণ কৰি আছে পুলিচক আপোনালোকে এনেকুৱা ক্ষমতা দি দিলে একাংক পুলিচে তেওঁলোকৰ আত্মতৃপ্তি যেন অনুভৱ কৰিছে যে কাৰোবাক পিটি পেলাই অত্যন্ত আক্ষৰিকভাৱে একাংক পুলিচে সাধাৰণ জনতাৰ ওপৰত লাঠি বৰ্ষণ কৰিছে কিন্তু এইখিনিতে একটা কথা উল্লেখ কৰিম তাৰে একাংক পুলিচ বিষয়াই তাৰে একাংক আৰক্ষীয়ে কিন্তু জনতাৰ খাতিৰত জনতাৰ হিতৰ কাৰণে জনতাৰ ভালৰ কাৰণে এই কোভিড পৰিস্থিতিত মোকাবিলা কৰিব পৰাকৈ ৰাইজক কেনেকৈ সংগঠিত কৰি ভাল ধৰণে তেওঁলোকক ৰাখিব পৰা যায় তাৰ কাৰণে প্ৰশংসনীয় পদক্ষেপও একাংক কিন্তু পুলিচ বিষয়াই দৈনিক লৈ আছে তেওঁলোকৰ পাৰিশ্ৰমিকৰ পৰাও বহুত মানুহক তেওঁলোকে সহযোগিতা আগবঢ়াইছে আমি সেই সকল পুলিচ বিষয়াক আমি ধন্যবাদ সেই সকল পুলিচ বিষয়াক আমি গৰিহণা দিছোঁ যে আপুনি চাকৰিটো পোৱাৰ কাৰণে ক্ষমতাটো পোৱাৰ কাৰণে এই সাধাৰণ মানুহৰ ওপৰত লাঠি বৰ্ষণ কৰিছে যদি হসাকে আপুনি চাকৰিত নাথাকি সাধাৰণ মানুহজনৰ নিচিনা যদি কাম কৰিব গ'লহেঁতেন এই পৰিস্থিতিৰ মোকাবিলা কৰিলেহেঁতেন আৰু আপুনিৰ পিঠিত যদি বেতৰ কোব যদি উপৰ্যপৰি পৰিলেহেঁতেন নিশ্চয় কিন্তু আপুনি অনুভৱ কৰিব পাৰিলেহেঁতেন যে ভোকত থকা মানুহ এজন এই পৰিস্থিতিক মোকাবিলা কৰিব পৰাকৈ তেওঁৰ ঘৰত যিহেতু সামৰ্থ্য নাই তাৰ কাৰণে পৰিস্থিতিৰ তাগিদাত পৰি ঘৰৰ পৰা যে ওলাব লগা হৈছে এই কথাটো কিন্তু আপোনালোকে অনুভৱ কৰিব পাৰিলেহেঁতেন এতিয়া মই আৰু এটা প্ৰসংগত আহিছোঁ যে চাহ শ্ৰমিক সম্পৰ্কত বিশ্বজিৎ দৈমাৰীয়ে যিটো মন্তব্য আগবঢ়াইছে ইয়াৰ আগতো বহুতে আগবঢ়াই গৈছে
আমি সকলোকে আগতো কৈ দিছোঁ যে অসমৰ আদিবাসী চাহ শ্ৰমিক লোকসকল কাৰো চাবি দিয়া পুতলা নহয়, কোনোবাই চাবি দি দিব আৰু ইফাল ইফাল হ'ব। কাৰো মন্তব্যক ইমান সহজভাৱেও নলয় যে কোনোবাই কৈ দিব আৰু আমি নীৰৱে থাকিম। আজি সমগ্ৰ অসমৰ শিক্ষিত আদিবাসী চাহ শ্ৰমিক যুৱচাম, শিক্ষিত আমাৰ বৌদ্ধিক মহল কোনো কিন্তু নীৰৱে থকা নাই। অধ্যক্ষ মহোদয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আপুনি দিয়া অভিমতৰ অনুষ্ঠানৰ মন্তব্যক আপুনি সন্মান সহকাৰে উঠাই লৈ বৃহত্তৰ আদিবাসী চাহ শ্ৰমিক সমাজৰ ওচৰত আপুনি ক্ষমা খুজিব লাগিব। আৰু মই আহ্বান জনাম ৰাজনৈতিক ক্ষেত্ৰখনত থকা আদিবাসী চাহ শ্ৰমিকক প্ৰতিনিধিত্ব কৰা আমাৰ জনপ্ৰতিনিধিবিলাকক, আপোনালোকে ভোটৰ সময়ত নিজক আদিবাসী চাহ শ্ৰমিক কৈ ঘৰিয়ালৰ চকু পানী টুকিলে নহ'ব। সাংসদ হ'বৰ কাৰণে মই আদিবাসী চাহ শ্ৰমিক সন্তান বুলি আপোনালোকে ঘৰিয়ালৰ চকু পানী টুকি থাকিলে নহ'ব। এই সময়ত আমাক আপোনালোকে পকা ঘৰ বনাই দিব নোৱাৰে, আপোনালোকে আমাৰ ওচৰত ডাঙৰ ডাঙৰ ৰাস্তা বনাই দিব নোৱাৰে, আদিবাসী চাহ শ্ৰমিকৰ সন্তানক, শিক্ষিত সন্তানক আপোনালোকে চাকৰি বাকৰি দিব নোৱাৰে। কিন্তু আদিবাসী জনসমষ্টিৰ পৰিচয়ৰ সংকটত, আত্মপৰিচয়ৰ সংকটৰ সময়ত অসমীয়া জাতি হত্যাৰ পৰা পৃথক কৰাৰ বাৰম্বাৰ চেষ্টা কৰাৰ সময়তে নিকৃষ্ট মানসিকতাৰ মানুহবিলাকৰ বিৰুদ্ধে আপোনালোকে বিধানসভাৰ মজিয়াত কিন্তু সজোৰে বজ্ৰকণ্ঠ নিগৰাব লাগিব। সাংসদসকলে সজোৰে আপোনালোকৰ সংসদত বজ্ৰকণ্ঠ নিগৰাব লাগিব। তাৰ কাৰণে আপোনালোকে জনগোষ্ঠীত্ব কৰাৰ সুযোগ পাইছে। আপোনালোকক বিল্ডিঙৰ ওপৰত বিল্ডিং বনাবৰ কাৰণে, গাড়ীৰ ওপৰত গাড়ী বনাবৰ কাৰণে জনসমষ্টিটোৰ পৰিচয় ভোটৰ সময়ত, নিৰ্বাচন সময়ত ল'বৰ কাৰণে কিন্তু আপোনালোকক আমি সুযোগ দিয়া নাই। যেতিয়াই জাতিটোৰ বিপদ হ'ব, যেতিয়াই জাতিটোৰ সংকট আহিব, যেতিয়াই জাতিটোৰ পৰিচয়ৰ ক্ষেত্ৰত এই ধৰণৰ মন্তব্যবিলাক বিভিন্ন সময়ত বিভিন্ন মানুহে কৰি থাকিব, আপোনালোকে কিন্তু সোচ্চাৰ হ'ব লাগিব। আপোনালোকে চেলো টেপ লগাই 5 বছৰৰ খেতি কৰি খোৱাৰ নিচিনা 5 বছৰ ইলেকশ্যনৰ পাছে পাছে আহিব, মানুহক আপোনালোকে বুজাব, কান্দা কাটা কৰিব, ঘৰিয়ালৰ পানী টুকিব, জিকি যাব আৰু জাতিটোক পাহৰি 5 বছৰ ৰজা মহাৰাজৰ দৰে বিলাসিতাৰ জীৱন যাপন কৰিবৰ কাৰণে আমি ভোট দি জনসমষ্টিতে আপোনালোকক পঠোৱা নাই। আমি আপোনালোকৰ পৰা ঢেৰ আশা নকৰোঁ। আমাক চাকৰি আপোনালোকে দিবই নোৱাৰে, এইটো খাটাং, কাৰণ এইবিলাক গোটেই কাৰচাজিবিলাক আমি দেখি আহিছোঁ। আমাক সংস্থাপন দিব নোৱাৰে, এইটো খাটাং, একোৱেই কৰি দিব নোৱাৰে। আপোনালোকে চৰকাৰৰ কেইটামান আঁচনি বিভিন্ন জেগাত ইমপ্লিমেণ্ট কৰাৰ বাদে বহুত কিবা কৰিব নাই। কিন্তু জাতীয় প্ৰশ্নবিলাকত আপোনালোকে নীৰৱ ভূমিকা কেলে পালন কৰে? মই বিজেপি দলত থকা বিধায়কসকলকো কওঁ, কংগ্ৰেছ দলত থকা বিধায়কসকলকো কওঁ, এই সময়ত যিহেতু অসমত অসমীয়া জাতিৰ সংজ্ঞাৰ নিৰ্ধাৰণ, খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ, অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ কাৰণে বিধানসভাৰ মজিয়াত বিভিন্ন ধৰণৰ চৰ্চাবিলাক আহিব। এই চৰ্চাত যাতে আদিবাসী চাহ শ্ৰমিক সমাজক প্ৰতিনিধিত্ব কৰা প্ৰত্যেকগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদে সৰব ভূমিকা পালন কৰে। জাতীয় পৰিচয়ৰ প্ৰশ্নত, জাতীয় অধিকাৰৰ প্ৰশ্নত কেতিয়াও কিন্তু আপোচ কৰা নহ'ব। আমি এই কথাটো কওঁ, আমি একে সময়তে অসমীয়া জাতিটোৰ এৰাব নোৱাৰা এটা অংশ, কাৰণ আমাক লৈ অসমীয়া জাতিৰ সংজ্ঞা কেতিয়াও, আমাক লৈ বা আমাক এৰি অসমীয়া জাতিৰ কেতিয়াও সংজ্ঞা নিৰূপণ হ'বই নোৱাৰে। গতিকে অসমীয়া জাতিৰ সংজ্ঞা নিৰূপণৰ সময়ত এই ধৰণৰ মানসিকতা থকা, ৰাজনীতি কৰি থকা মানুহবিলাকৰ বক্তব্যৰ পৰা আপোনালোকে খুব সাৱধানতাৰে গোটেই কথাখিনি লক্ষ্য কৰিব আৰু খুব সূক্ষ্মভাৱে গোটেই কথাখিনি আপোনালোকে বিচাৰ কৰি তথ্য আৰু যুক্তিসন্মতভাৱে, যিহেতু আমি অসমৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয়, তাৰ বহুত তথ্য আছে, ঐতিহাসিক তথ্য আছে, প্ৰয়োজনত আমি আপোনালোকক সকলো ধৰণৰ তথ্য আমি যোগান ধৰিম, কিন্তু আপোনালোকে বিধানসভাৰ মজিয়াত কিন্তু নীৰৱ ভূমিকা কৰি দৰমহা খোৱাৰ MLA আৰু সাংসদটো অন্তত নহ'ব। জাতিটোক লৈ আপোনালোকে ৰাজনৈতিক চাকৰি এটা পাইছে 5 বছৰৰ, তাৰ কাৰণে দৰমহা খোৱা মানুহত আপোনালোকে যাতে পৰিণত নহয়, জাতিটোৰ পৰিচয়, জাতিটোৰ অধিকাৰ, জাতিটোৰ নিৰাপত্তাৰ দিশৰ ক্ষেত্ৰত আপোনালোকে পালন কৰিব বুলি আমি আশাবাদী। আৰু এই আশাৰে সমগ্ৰ অসমৰ আদিবাসী চাহ শ্ৰমিক সমাজ কিন্তু আপোনালোকৰ মুখলৈ বাট চাই আছে। আমি একে সময়তে অসমৰ অন্যান্য জাতি জনসমষ্টিক প্ৰতিনিধিত্ব কৰি যিবিলাক প্ৰগতিশীল চিন্তাৰে নিৰ্বাচিত হৈছে, হয়তো অন্যান্য দলত নিৰ্বাচিত হোৱা বহু কেইগৰাকী হয়তো জনপ্ৰতিনিধিৰ মানসিকতা, প্ৰগতিশীল চিন্তাত সকলোকে একলগত লৈ আগবঢ়াৰ এটা চিন্তা তেওঁবিলাকৰ আছে। আমি তেওঁবিলাকৰো এটা আহ্বান জনাওঁ যে এই যে বিভিন্ন সময়ত আদিবাসী চাহ শ্ৰমিক সমাজক কৈ থকা যিবিলাক অপব্যাখ্যা, মানে এই পৰিচয়ৰ ক্ষেত্ৰত যিবিলাক তেওঁলোকে কিছুমান বিভ্ৰান্তিমূলক কথা কয়, বিভেদকামী কথা কয়, সেইবিলাকৰ প্ৰতি কিন্তু আপোনালোকো সৰব হ'ব। আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাওঁ,
বৃহত্তৰ অসমীয়া জাতিৰ এৰাব নোৱাৰা এই অংশটোক বাৰংবাৰ তাচ্ছিল্য কৰা, অপমান কৰা, জাতি হত্যাটোৰ পৰা পৃথক কৰাৰ যিবিলাক প্ৰয়াস চলাই থকা হৈছে, ই অত্যন্ত দুৰ্ভাগ্যজনক। আৰু আপোনালোকৰ আপোনাৰ নেতৃত্বত এই হ'বলগীয়া 5 বছৰীয়া কাৰ্যকালত আপুনি 3টা বিষয় অন্তত অসমৰ সমাজ জীৱনৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে আপুনি নিষ্পত্তি কৰক। প্ৰথম বিষয়টো হৈছে যে অসমীয়া কোন, এই বিষয়টো শেষ কৰি দিয়ক। অসমত থকা, অসমৰ মাটি পানী বায়ুৰ লগত মিলি যোৱা প্ৰত্যেকগৰাকী মানুহেই কিন্তু অসমীয়া হয়, এইটো নিৰ্ধাৰণ কৰক। খিলঞ্জীয়াৰ সংজ্ঞা ৰাষ্ট্ৰসংঘই দিয়া সংজ্ঞাটোত যথেষ্ট বিতৰ্কিত সংজ্ঞা, কাৰণ এটা নিৰ্দিষ্ট সময় কোনোবাই নিৰ্ধাৰণ কৰি দিব। সেই সময়ক লৈ এইখিনি মানুহে ক'ব যে এইখিনি মানুহক ব্ৰিটিছে অনা, এইখিনি মানুহক আমুকাই অনা, এইখিনি মানুহক তামুকাই অনা বুলি কৈ এই অধিকাংশ মানুহক খিলঞ্জীয়া সংজ্ঞাৰ পৰা পৃথক কৰি ৰখাৰ যিখিনি ভিতৰুৱাভাৱে ষড়যন্ত্ৰ চলোৱা হৈছে, এই ষড়যন্ত্ৰটোৰ পৰা অন্তত আদিবাসী চাহ শ্ৰমিকসকলক বলিৰ পঠা নহযাওক। অসম আমি নিৰ্মাণ কৰিছোঁ, বিশ্বৰ দৰবাৰত অসমক আমি প্ৰতিষ্ঠা কৰিছোঁ, চাহে অসমক চিনাকি কৰাইছে, চাহে অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ়িছে, আৰু অসমৰ মাটি পানী হাৱাৰ লগত অসমৰ আদিবাসী চাহ শ্ৰমিকে কোনোদিন গাদ্দাৰি কৰা নাই, নকৰে। এই কথা আমি হাজাৰবাৰ ক'ম। গতিকে এইখিনিতে মই এইখিনি কথা আজি উল্লেখ কৰিছোঁ। আৰু তথ্যৰ কথা আজি মই নকওঁ, তথ্য বহুত আছে। আমি অসমৰ খিলঞ্জীয়া কেনেকৈ হওঁ, অসমৰ ভূমিপুত্ৰ কেনেকৈ হয়, বহুত তথ্য আছে। মইতো জাষ্ট এটা কথা কৈছোঁ, অসমৰ বহুত টাউনৰ নাম, বহুত চহৰৰ নাম আদিবাসী ৰাইজে উচ্চাৰণ কৰি থকা শব্দবিলাকৰ নামেৰে নামাকৰণ কৰা হৈছে। বহুত চহৰ আছে আৰু বহুত গাঁও আছে য'ত পুৰুষানুক্ৰমে যুগ ধৰি এই গাঁওবিলাকৰ নাম আদিবাসী সমাজত প্ৰচলিত শব্দৰ নামেৰে আজিও নামাঙ্কিত আছে। সেয়েহে আজিৰ এই লাইভৰ জৰিয়তে বিশ্বজিৎ দৈমাৰীয়ে যি ধৰণৰ এক ধৃষ্টতা প্ৰকাশ কৰিছে যে আমাক ব্ৰিটিছে আনিছে, গতিকে ব্ৰিটিছে অনা মানুহবিলাক, অসমৰ আদিবাসীবিলাক, চাহ শ্ৰমিকবিলাক অসমীয়াও হ'ব নোৱাৰে, খিলঞ্জীয়াও হ'ব নোৱাৰে, এই ধৰণৰ যিটো মন্তব্য কৰিছে আমি হাজাৰবাৰ গৰিহণা দিছোঁ। আৰু এটা খুব স্পষ্টভাৱে কৈছোঁ, অনাগত দিনত এই ধৰণৰ এই জাতিটোক, আদিবাসী চাহ শ্ৰমিকক এই ধৰণৰ কটু তাচ্ছিল্যসূচক, অপমানসূচক, খিলঞ্জীয়া জাতি হত্যাৰ পৰা পৃথক কৰাৰ মন্তব্য যদি বাৰংবাৰ আপোনালোকে কৰে, নিশ্চিতভাৱে প্ৰবল প্ৰতিবাদৰ সন্মুখীন আপোনালোক হ'ব। তাত কোনো মানে নাই, প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ'ব। আৰু এটা কৈ থওঁ কথা, আজি আমি চাইছোঁ ছ'চিয়েল মিডিয়াত, বিশেষভাৱে সামাজিক মাধ্যমত এই বিষয়টোক লৈ বহুল চৰ্চা হৈছে। আপোনাক বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত কৰিছে। মই ভাবোঁ আপুনি এই প্ৰশ্নবিলাকৰ উত্তৰ বিধানসভাৰ মজিয়াত সেই পবিত্ৰ আসনখনত বহি সন্মান সহকাৰে আদিবাসী চাহ শ্ৰমিক ৰাইজক আশ্বস্ত কৰিব পৰাকৈ আপুনি দিব বুলি আশা ৰাখিছোঁ আপোনাৰ পৰা। আপুনি অলপ ঐতিহাসিক তথ্যবিলাক, ঐতিহাসিক কিতাপ পত্ৰবিলাক আদিবাসী চাহ শ্ৰমিক সম্পৰ্কত আপুনি অধ্যয়ন চলাওক, অসমীয়া জাতিটোৰ সম্পৰ্কতো আপুনি অধ্যয়ন চলাওক। এতিয়া বিজেপি হৈ বিজেপিৰ শ্ৰুতলপিৰ মতে চব কথা আপুনি নক'ব, নাগপুৰে আপোনাক নিৰ্ধাৰণ কৰি দিব সকলো কথা, এইমতে আপুনি নক'ব। আমি অসমৰ অসমীয়া, নাগপুৰে নিৰ্ধাৰণ কৰি দিয়া অসমীয়াৰ সংজ্ঞাটো আমাক নালাগে, অসমীয়া জাতিয়ে নিৰ্ধাৰণ কৰা অসমীয়াৰ সংজ্ঞাটোৱে আমাক লাগে। এই কথাখিনি ক'লোঁ। গতিকে আজিৰ এই ফেচবুক লাইভত সংযোগ হোৱা আটাইলৈ মই এটাই আহ্বান জনাম, আমি আক্ৰোশমূলকভাৱে তেখেতক কোৱা নাই, আমি তেখেতক বেয়া পাই পেলাই কোৱা নাই। আমাক যে বেয়া পায়, আমাৰ প্ৰতি যে এই ধৰণৰ তেওঁলোকৰ মনোবৃত্তি আছে, এইবিলাক তেওঁলোকে নোকোৱাকৈ কিন্তু কৈ পেলাইছে। আমি সাৱধান হোৱা দৰকাৰ সেই মানুহবিলাকৰ পৰা, যিবিলাক মানুহে এই নিপীড়িত শ্ৰমজীৱী, বঞ্চিত শ্ৰমজীৱী মানুহখিনিক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে মানসিক যন্ত্ৰণা দি পেলাই অসমীয়া জাতি হত্যাটোৰ পৰা পৃথক কৰাৰ যিবিলাক কাৰবাৰ আৰম্ভ কৰিছে, খুব সাৱধানতাৰে আমি মোকাবিলা কৰিব লাগিব। আৰু এই কথাটো ঠিক, অসমৰ সৰ্বস্তৰৰ আদিবাসী চাহ শ্ৰমিক ৰাইজ আপোনালোকে ভাবি থকা ধৰণৰ এই মুহূৰ্তত বুৰ্বক হৈ থকা গৈ নাই, আমি মূৰ্খ হৈ থকা গৈ নাই। আপোনালোকতকৈ অন্তত আমি সচেতন আছোঁ, আপোনালোকতকৈ অন্তত আমি বুজি পোৱা হৈছোঁ। এইকাৰণে বুজি পোৱা হৈছোঁ কাৰণ আমি কোনোদিন অসমীয়া জাতিটোৰ বিৰুদ্ধে গৈ ছেপাৰেট লেণ্ড বিচৰা নাই, ছেপাৰেট ভাষাৰ কথা কোৱা নাই, ছেপাৰেট স্কুলৰ কথা কোৱা নাই। আমি এইখন অসমৰ হাৱা পানীত প্ৰচলিত অসমীয়া ভাষা, সাহিত্য, কলা, সংস্কৃতিক আমাৰ অন্তৰৰ ভাষা কৰি লৈছোঁ, কৰি থাকিম। ভৱিষ্যতৰ দিনত
অনাদি অনন্ত কালৰ কাৰণে অসমত অসমীয়া ভাষা সংস্কৃতি অসমীয়া জাতি হত্যাৰ লগত আমি থাকিম। এইটো জীৱনে মৰণে হয়নে সপোনে সমগ্ৰ আদিবাসী চাহ শ্ৰমিক ৰাইজ থাকিব। মই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক পুনৰবাৰ এটাই আহ্বান কৰোঁ আপুনি পবিত্ৰ বিধানসভাৰ মজিয়াত আটাইকেইগৰাকী জনপ্ৰতিনিধিৰ উপস্থিতিত এই কথাটো আৰু এবাৰ ক'ব, যি ধৰণৰ আপুনি অভিমতৰ অনুষ্ঠানত কৈছিল যে শংকৰদেৱৰ পাছত হোৱা কোনো মানুহ অসমীয়া নহয়, কোনো মানুহ খিলঞ্জীয়া নহয়, এই কথাটো সদনৰ মজিয়াটো আপুনি ক'ব। কাৰণ আপুনি টক শ্ব'ত কৈছে আপুনি এটা অধ্যক্ষ হয়, আপুনি এতিয়া ব্যক্তি হৈ থকা নাই, এটা অনুষ্ঠানৰ আপুনি মুৰব্বী হয়। গতিকে অনুষ্ঠানৰ মজিয়াত আপুনি কওক, আৰু তাত থকা 125 গৰাকী বিধায়কে আপোনাৰ বক্তব্যৰ পৰ্যালোচনা কৰিব, আপোনাৰ বক্তব্যৰ তেওঁলোকে আলোচনা কৰিব, আৰু সকলোৱে নিজৰ যুক্তি আৰু তথ্য সহকাৰে আদিবাসী চাহ শ্ৰমিক লোকসকল অসমৰ ভূমিপুত্ৰ, অসমৰ খিলঞ্জীয়া, অসমৰ মাটি পানীৰ লগত মিলি যোৱা মানুহ হয় নে নহয়, এই কথাখিনি আপোনালোকে ভালকৈ জানিব। গতিকে এই কথাখিনি আমি কৈছোঁ। আৰু এটা কথা মই ক'ম, আৰু এই কথাটো হৈছে এই কোভিড পৰিস্থিতিত আমি লক্ষ্য কৰিছোঁ যে অসমৰ কেইবাঠাইতো চৰকাৰ প্ৰশাসনৰ জৰিয়তে উচ্ছেদ অভিযান চলি আছে। চিৰাঙতো চলিছে, শোণিতপুৰতো চলিছে। আমি মানৱীয়তাৰ খাতিৰত এই সময়ত মানুহখিনিৰ যদি ঘৰ বাৰীবিলাক আমি যদি ভাঙি দিওঁ, ঘৰৰ পৰা ওলাবলৈ দিয়া হোৱা নাই, ৰাস্তাটো কাবাক যাব দিয়া হোৱা নাই, বজাৰতো কাবাক যাব দিয়া হোৱা নাই, কিন্তু ইমান নিষ্ঠুৰভাৱে নিৰ্দয়ভাৱে সেইখিনিও মানুহ হয় কোনোবা ইলিগেলি অকুপাইড কৰি ৰাখিছে 2-4 দিনৰ কাৰণে, আপোনালোকৰ কৰ্মসূচী কিয় ষ্টে কৰিব নোৱাৰে? এই পৰিস্থিতিত মানুহখিনিক যদি মাৰি পেলাবই লগা আছে, এনেকুৱা ধৰণৰ এটা অৱস্থাত যদি আপোনালোকে ঠেলিবলৈ লগা আছে, তেন্তে গোটেইখিনিক ধৰি কোনোবা এটা নি পেলাই আপোনালোকে জেলত ভৰাই থৈ দিয়ক। এই ধৰণৰ ৰাস্তাত আনি মানুহখিনিক হাহাকাৰ পৰিস্থিতিৰ এটা মোকাবিলা কৰিবৰ কাৰণে আপোনালোকে বাধ্য নহয়। অন্ততঃ আপোনালোকে এবাৰ হৃদয়ংগম কৰক যে এই মানুহখিনিও মানুহ হয়, সেই মানুহখিনিও মানুহ হয়, তেওঁলোকে দৈনিক কাম কৰাৰ বিনিময়ত কিবা পায়। আপোনালোকে আমাৰ পইচাৰে, আমাৰ টেক্সেৰে জমা কৰা ধনটো আপোনালোকে লাখ লাখ টকা দৰমহা হিচাপে লৈ আলিচান জিন্দগী পাৰ কৰিছে। এই তেনেকুৱা ধৰণৰ জিন্দগী সাধাৰণ মানুহবিলাকে পাৰ কৰা নাই। জনপ্ৰতিনিধিবিলাকে এই কথাবিলাক অনুভৱ কৰিব লাগে, চৰকাৰে এই কথাবিলাক অনুভৱ কৰিব লাগে। আমি তাৰ কাৰণেনো চৰকাৰ পাতিছোঁ। আমাক দুখ দুৰ্দশাৰ কথাবিলাক যদি আপোনালোকে নাভাবিবই, অনুভৱেই কৰিব নোৱাৰে, আপোনালোকে যেনেকৈ গোটেই থালিখনৰ চাৰিওফালে একদম মাছ মাংস কণী গাখীৰ চাটনি চব লৈ থালিটোত ভৰাই লৈ পুৰা ধুনীয়া খানাৰ এটা টেবুলত বহি যায়, তেনেকুৱা খানা গোটেই অসমৰ মানুহে নাখায়। ডেইলি কাম কৰা মানুহখিনি চাটনিৰ লগতো ভাত খাবলৈ কেতিয়াবা সক্ষম নহয়। এই কথাখিনি আপোনালোকে অনুভৱ কৰক। আৰু অনুভৱ যদি কৰিব নোৱাৰে, তেতিয়ালৈকে আপোনালোকে তাচ্ছিল্য কৰি থাকিব এই ভোকাতুৰ সাধাৰণ খাটি খোৱা মানুহৰ ওপৰত। আপোনালোকে টীকাকৰণৰ নামত লাঠিকৰণ কৰি থাকিব, লাঠি মাৰি থাকিব, লাঠি চাৰ্জ কৰি থাকিব, আৰু মানুহখিনি দুৰ্দশাৰ অনুভৱ আপোনালোকে কিন্তু কৰিব নোৱাৰিব। আজি আপোনালোকে এছেম্বলিৰ মাজত আছে, আপোনালোকৰ অধিৱেশন চলি আছে, আপোনালোকে বিভিন্ন ধৰণৰ আঁচনিবিলাকৰ কথা পাতিব, আইন কানুন বনাব, কিন্তু গ্ৰাউণ্ডত মানে একেবাৰে তলৰ পৰ্যায়ত মানুহখিনিৰ যিটো হাহাকাৰ অৱস্থা হৈছে, তাক মোকাবিলা কৰাৰ কাৰণে জনপ্ৰতিনিধিবিলাক কিমান চিনচিয়াৰলি কাম কৰিছে আমি সকলোৱে দেখিছোঁ। এই অনুভৱবিলাক আপোনালোকে কৰক। কাৰো ভঁৰালত ধান নাই, কাৰো বেংক একাউণ্টত টকা নাই, কাৰণ আপোনালোকৰ 15 লাখ টকা কোনো নাপালে, 3000 টকাত 5 বছৰৰ কাৰণে মাথাবিলাক বন্ধক লোৱাৰ আপোনালোকে কাৰবাৰবিলাক কৰিলে। গতিকে মানুহ অতিষ্ঠ হৈছে, মানুহক দুখ লাগিছে, মানুহ এই সময়ত যিটো পৰিস্থিতিৰ মোকাবিলা কৰিব লগা হৈছে, এই পৰিস্থিতিৰ পৰা মানুহ কিন্তু উদ্ধাৰ পাবৰ কাৰণে আপোনালোকলৈ বাট চাই আছে। কিন্তু যিটো আপোনালোকৰ পৰা সদিচ্ছা, যিটো সহযোগিতা, যি ধৰণৰ আপোনালোকে মানুহক সং দিয়াৰ এটা ব্যৱস্থা কৰিব লাগিছিল, সেইবিলাকে নকৰি বেলেগ বিষয়ৰ ওপৰত আপোনালোকে মাথা মাৰি থকাৰ কাৰণে আজি অসমৰ মানুহ কষ্ট পাইছে। কষ্টবিলাক আপোনালোকে অনুভৱ কৰক। দীঘলীয়া নকৰোঁ, এইখিনি কথাই কৈছোঁ। শেষত আৰু দুটা কথা কৈ মই আজি লাইভৰ পৰা বিদায় ল'ম। আৰু কথা দুটা হৈছে, মই তেৰছ গোৱালা ডাঙৰীয়াক ক'ম, আপুনি চাইকেল লৈ বাৰম্বাৰ বিধানসভাৰ মজিয়াত শপত খাবলৈ যোৱাটো বেয়া পোৱা নাই, ভালেই পাইছোঁ যে আপুনি বিধানসভাৰ মজিয়াত গাড়ী ঘূৰাই আপুনি তেল খৰচ কৰিব বিচৰা নাই, আপোনাৰ স্বাস্থ্য ভাল হ'ব বুলি কৈছে। স্বাস্থ্যটো আপোনাৰ ভাল হওক, আপুনি কুশলে থাকক, আপুনি সুস্থ হৈ থাকক, সুস্থ হৈ থাকক, স্বাস্থ্য শক্তিশালী হওক। কিন্তু আদিবাসী চাহ শ্ৰমিকৰ ইস্যুবিলাকৰ ওপৰত শক্তিশালীভাৱে চৰকাৰৰ ওচৰত কিন্তু আপুনি উত্থাপনো কৰক।
আপুনি অখিল গগৈৰ পাছত লাগি থাকি লাভ নাই, কাৰণ অখিল হৈ থকা নাই, অখিল অসমীয়া জাতিৰ সত্তা হয়, অসমীয়া জাতিৰ সত্তা হয়। আৰু অখিল যেতিয়া ক'বলৈ আৰম্ভ কৰিব বহু মানুহৰ মুখ কিন্তু বন্ধ কৰি পেলাব। তেওঁ হাৱাত কথা নক'ব, তেওঁ তথ্য আৰু যুক্তিত কথা ক'ব। এই কথাখিনি আমি আপোনালোকে অনুভৱ কৰিব। আমি অন্ধভক্ত নহয় কিন্তু অখিল গগৈৰ, আমিও অখিল গগৈৰ সমালোচক হয়, বিভিন্ন সময়ত অখিল গগৈৰ বিৰুদ্ধে আমিও কৈছোঁ। কিন্তু অখিল গগৈৰ জাতীয় প্ৰশ্নত আপোচ নকৰাৰ স্থিতিটোত আপোনালোক বাৰংবাৰ তাত স্থিতি সলনি কৰি আপোনালোকে নাগপুৰৰ ওচৰত আঁঠু ল'লে। জাতি সংকটৰ সময়ত বজ্ৰকণ্ঠনী গৰা অসমীয়া জাতিক জাগ্ৰত কৰা সেইগৰাকী সংগ্ৰামী হত্যাক আপোনালোকে তাচিল্য কৰাৰ যিবিলাক ধৃষ্টতা আপোনালোকে প্ৰদৰ্শন কৰিছে, বিৰাট দুখ পাইছোঁ। প্ৰশান্ত ফুকন ডাঙৰীয়া, আপোনাক দেখিলে বেয়াই লাগে, খুবেই বেয়া লাগে, কাৰণ আপোনাৰ কাৰণে এই 2020-21 চনত আলু আৰু পিঁয়াজৰ মালাডাল গায়ব হৈ গ'ল। আমি ভাবিছিলোঁ আলু আৰু পিঁয়াজৰ মালাটো লৈ চিলিণ্ডাৰ এটা লৈ গৰু গাড়ীৰ জেগাত আজিকালি ই ৰিক্সা ওলালে, ই ৰিক্সাত উঠি আপুনি ঘূৰিব পাৰিলেহেঁতেন। আপুনি এইবিলাক নকৰিলে। আপুনি প্ৰশান্ত হৈ থকা নাই, এতিয়া বিধানসভাৰ মজিয়াত আপুনি অশান্ত ফুকন হৈছে, আপুনি শান্ত হওক। আপোনাৰ বৰবোলাপনে এই ঢেৰ কিবা কিবি কৈ দিয়াৰ কাৰণে 4-5বাৰ আপুনি নিৰ্বাচিত হোৱাৰ পাছতো আপুনি কেবিনেটত স্থান নোপোৱাৰ কাৰণে আমাকেই দুখ লাগিছে। আমি ভাবিছিলোঁ ডিব্ৰুগড়ৰ পৰা আপুনি গৈ মন্ত্ৰী পাব, কেবিনেটত আপুনি আহিব, আৰু কেবিনেটত আহি ডিব্ৰুগড় বাকী ৰাইজৰ কাৰণে আপুনি বহুত কিবা কিবি কৰিব পাৰে। আপোনাক ধন্যবাদ দিছোঁ জিকি যোৱাৰ কাৰণে। দুখ লাগিছে আপুনি অন্তত ডিমাণ্ড কৰি থকাৰ পদটো আপুনি নাপালে, কিন্তু সেইটোৱে নাপায় ক্ষোভত হয়তো কাৰোবাৰ আপুনি ভালৰি বোলাবৰ কাৰণে, কাৰোবাৰ আপন হ'বৰ কাৰণে, কোনোবাই ভাল পাব বুলি ভাবিয়েই আপুনি কিন্তু যোৱাকালি অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি ধৰণৰ কথাবিলাক ক'লে সঁচাই দুখ লগা। আপোনালোকৰ অলপো অন্তৰখন নাকাপে নেকি? তেওঁ এগৰাকী মানুহ হয়, মানুহ, তেওঁ যন্ত্ৰ নহয়, মানুহ, তেওঁৰো হাড় মাংস আছে, তেওঁৰো হৃদয় আছে, তেওঁক লৈ অনুভৱ কৰিব পৰাৰ ক্ষমতা আপোনালোকৰ অন্তত থাকিব লাগিছিল। কিমান বেয়াকৈ আপুনি ক'ব পাৰিছে, এনেধৰণে কথা কাৰণে এবাৰ আপুনি সংগ্ৰাম কৰি চাওক। আপুনি চিধাই MLA হৈছে, ঠিকা টুকুলি কৰিছিলে, কিবা কৰিছিলে, এইবিলাক আমি ক'বলৈ নাযাওঁ। আপুনি MLA হৈছে, জিকি গৈছে, ৰাইজে আপোনাক ভোট দিছে। আমি আপোনাক ৰাইজে দিয়া ভোটৰ কাৰণে, আপুনি যে জনপ্ৰতিনিধি আছে, আপোনাক আমি সন্মান কৰিছোঁ, ধন্যবাদো দিছোঁ জিকাৰ কাৰণে। কিন্তু এগৰাকী অন্য জনপ্ৰতিনিধিৰ ওপৰত এই ধৰণৰ আক্ৰোশমূলকভাৱে, প্ৰতিশোধ পৰায়ণ মনোভাৱেৰে আৰু হিংসুক মনোবৃত্তিৰে বেমাৰী মানুহ এজনৰ ওপৰত এই ধৰণৰ কথা কৈ যিটো আপোনালোকে পৰিচয় দিলে, বিৰাট দুখ লাগিল। গতিকে এই ধৰণে আপোনালোকে নক'ব। যদি অখিল গগৈ সঁচাই বাহানা কৰিছে, মেডিকেল টিমে তেওঁৰ ওপৰত ডেইলি মেডিকেল ট্ৰিটমেণ্ট কৰি আছে, তেওঁলোকে বাহানাৰটো ৰিপৰ্টত লিখি দিলেহেঁতেন চৰকাৰক যে অখিল গগৈ ডাঙৰীয়াই বাহানা কৰি মেডিকেলত আছে, গতিকে তেওঁক জেলত পঠাব লাগে, লিখি দিলেহেঁতেন। চৰকাৰ আপোনালোকৰ, মন্ত্ৰী আপোনালোকৰ, মেডিকেল আপোনালোকৰ নেতৃত্বত পৰিচালিত হয়, ডক্টৰবিলাকক আপোনালোকৰ চৰকাৰে দৰমহা দিয়ে। তাৰ পাছতো কোনোবা এজন মানুহে বাহানা কৰি আজি মেডিকেলৰ ভিতৰত থাকিব পাৰে কেনেকৈ? ব্যৰ্থতাটো কাৰ? অখিল গগৈৰ নে আপোনালোকৰ চৰকাৰখনত? ভাবি চাব, কথাবিলাক কোৱাৰ আগত অলপ ভাবি চাব। মানুহে দুখ পাইছে, গতিকে এই দুখটোৰ কাৰণে আপোনালোকৰ ওচৰত এই কথাখিনি আমি ব্যক্ত কৰিব লগা হৈছে। শ্ৰদ্ধাৰ আজি লাইভত সংযুক্ত হোৱা মই আটাইকেইগৰাকী মোৰ বন্ধু, শুভাকাংক্ষী, শ্ৰদ্ধাভাজন জ্যেষ্ঠসকলক আহ্বান জনাম যে এই যে বিশ্বজিৎ দৈমাৰীয়ে কোৱাৰ দৰে, ইয়াৰ আগতো বহুতে কৈছে, নামবিলাক এতিয়া আমি ল'বলৈ নাযাওঁ। কোনোবাই কৈছে আমি খিলঞ্জীয়া নহওঁ, কোনোবাই কৈছে আমি বহিৰাগত, কোনোবাই কৈছে আমি বোলে বেলেগ এটা ঠাইৰ পৰা আহিছোঁ। অসম ভূখণ্ডটো এটা সময়ৰ কাৰণে হয়তো কোনোবাই ৰাজত্ব কৰিছিল, এইটো ইতিহাসে কৈছে। কিন্তু অসম ভূখণ্ড যদি আমি কুণ্ডিল নগৰৰ কথা কৈছোঁ, দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণই আহি যদি ৰুক্মিণীক হৰণ কৰিছিল, বিয়া পাতিছিল, আমি এইটো মনত ৰখা ভাল। পৰশুৰাম কুণ্ডৰ যদি কথা কৈছোঁ, আমি এইটো মনত ৰখা ভাল। আমি সীতাকুণ্ডৰ কথা যদি আমি তাৰাজান বাগানৰ কথা কৈছোঁ, আমি এইটো মনত ৰখা ভাল। আমি সৰ্বানন্দ সিংহক আমি ৰজা হিচাপে যদি সময়ত স্বীকৃতি দি আজিও তিনিচুকীয়াৰ তিনিকুণীয়া পুখুৰীত তেওঁৰ মূৰ্তি উজ্জ্বলতালে যদি ভাহি আছে, সেই কথাটো আমি যদি মানি লৈছোঁ, নৰকাসুৰৰ কথাটো যদি আমি মানি লৈছোঁ, কামাখ্যাৰ কথাটো যদি আমি মানি লৈছোঁ, মায়ঙৰ কথাটো যদি আমি মানি লৈছোঁ, আদিবাসী চাহ শ্ৰমিকসকল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়, এই কথাটো সকলোৱে মানি ল'ব লাগিব। কাৰণ সেই
সেইবিলাক মানুহৰ লগত, সেই ৰজাবিলাকৰ লগত, সেই অনুষ্ঠানবিলাকৰ লগত, সেই মঠ মন্দিৰবিলাকৰ লগত, সেই ঠাইবিলাকৰ লগত আমাৰ সম্পৰ্ক অনাদি অনন্তকালৰ কাৰণে আছে আৰু এই সম্পৰ্কৰ পৰা কোনো আমাক বিচ্ছিন্ন কৰিব নোৱাৰে। ডক্টৰ বাণীকান্ত কাকতমিক ভূমিপুত্ৰৰ মৰ্যাদা তেখেতে দি গৈছে আৰু এই পৰিচয়ৰ পৰা কোনো আমাক আঁতৰাই পঠাব নোৱাৰে। আজিলৈ এই লাইভত জড়িত হোৱা আটাইলৈকে মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু কোভিড-19 পৰিস্থিতিক মোকাবিলা কৰিব পৰাকৈ চৰকাৰখনৰ পৰা আমি বহুত কিবা আশা কৰিব পাৰি থকা ধৰণৰ নহয়। সকলোৱে যাতে নিজক ৰক্ষা কৰি চলিব পাৰোঁ, সাৱধানতা সকলোৱে যদি অৱলম্বন কৰিব পাৰোঁ, নিশ্চয় বেমাৰটোৰ পৰা আমি বাচিম। কাৰণ বেমাৰটো খুব জটিল বেমাৰ নহয়, খুব ডাঙৰ বেমাৰ নহয়। ইয়াৰ প্ৰতিৰোধ কৰিব পাৰিলেই এই প্ৰতিৰোধে ইয়াৰ প্ৰতিষেধকৰ দৰৱ হিচাপে কাম কৰিব। আমি অন্ততঃ প্ৰতিৰোধ কৰাৰ ব্যৱস্থাটোত যদি সকলো লাগি পৰোঁ, মানি চলোঁ, নিশ্চয় প্ৰতিষেধক হিচাপে কাম কৰিব। চাহ বাগিচা অঞ্চলত বহুতে কৈ আছে নতুনকৈ এক্সট্ৰা SOP জৰুৰী আছে। যিমানে SOP জাৰি নকৰক, যিমানে যি নকৰক, চাহ বাগিচাৰ লোকসকলক পৰ্যাপ্ত খাদ্যৰ ব্যৱস্থাটো কৰাৰ ব্যৱস্থা এইকাৰণে কৰিব লাগে। কাৰণ যিখিনি মুহূৰ্তত তেওঁবিলাকৰ ইনকাম হৈছে, সেই ইনকাম ছাফিচিয়েণ্ট নহয় আজিৰ বজাৰ ব্যৱস্থাটোত সেই ইনকাম ছাফিচিয়েণ্ট হোৱা নাই। সেই ইনকামে লৈ বজাৰৰ বস্তু কিনি আনি ঘৰখন চলাব পৰা অৱস্থাত নাই। চৰকাৰ প্ৰথম তাৰ ওপৰত দৃষ্টিগোচৰ কৰক। আৰু চাহ বাগিচাৰ লোকসকল খুব সাৱধানতাৰে কোভিড পৰিস্থিতিত মোকাবিলা কৰিবৰ কাৰণে ঘৰৰ পৰা কিন্তু বাহিৰ হোৱা গৈ নাই। যিখিনি মানুহৰ বাগিচাত কাম নাই, যিখিনি মানুহ বাহিৰত কাম কৰিবলৈ গৈছে, বাহিৰত কাম কৰিবলৈ যোৱা মানুহখিনি কাম কৰাৰ পৰা ঘূৰি আহোঁতে তেওঁলোকে এপদ বস্তু ঘৰলৈ কিনি আহিছে, কিন্তু শান্তিৰে আহিব পৰা নাই। বাটত পাই পুলিচে যিটো তেওঁলোকক পিটাপিটি কৰিছে, ই অত্যন্ত দুখ লগা এটা পৰিৱেশৰ সূচনা হৈছে। আমি অসম পুলিচক এটা কাটৰ আহ্বান কৰোঁ, আপোনালোকে কাৰোবাক পিটক যিবিলাকে ভাইলেট কৰিছে, যিবিলাকে জানি বুজি আপোনালোকৰ নিৰ্দেশটো পালন কৰা নাই, তেওঁলোকক মাৰক, তেওঁলোকক শাস্তি দিয়ক, তেওঁলোকক বুজাওক। কিন্তু যিবিলাক মানুহে পেটৰ তাৰণাত, পৰিয়ালটোৰ কাৰণে, ঘৰখনৰ কাৰণে পৰিশ্ৰম কৰি দুবেলা দুমুঠি খাবৰ কাৰণে অকণমান কিবা লৈ আহিছে, তেওঁবিলাকক যদি আপোনালোকে পিটি পেলাই যদি আপোনালোকে যদি আত্মতৃপ্তি পাইছে, তেন্তে আপোনালোকৰ এই আক্ষৰিক তৃপ্তি আপোনালোকে নিশ্চয় পূৰণ কৰিব। তাৰে একাংশ, মই আটাইখিনি কোৱা নাই, একাংশ আৰক্ষীৰ এই ধৰণৰ আচৰণে আৰক্ষীৰ প্ৰতি থকা জনগণৰ যিটো সদ্ভাৱ, যিটো সন্মান, সেই সন্মানত ক'ৰবাত নহয় ক'ৰবাত এক বৃহৎ প্ৰশ্ন চিহ্ন খাৰা কৰিছে। আপোনালোকক আহ্বান জনাওঁ, সাধাৰণ মানুহক আপোনালোকে মাৰপিট নকৰক, বুজাওক। তেওঁৰ অৱস্থাটোৰ সম্পৰ্কত আপোনালোকে অৱগত হওক। নিশ্চিতভাৱে চাব, আপোনালোকে দিয়া পৰামৰ্শ প্ৰত্যেকগৰাকী সাধাৰণ মানুহে মানি চলিব, সসন্মানেৰে মানি চলিব। আজি এই কথাখিনি কৈ পুনৰবাৰ এটাই আহ্বান জনাওঁ, অধ্যক্ষ মহোদয় বিশ্বজিৎ ডাঙৰীয়া, আপুনি বিধানসভাৰ মজিয়াত আৰু এবাৰ গৈ অভিমতৰ অনুষ্ঠানত যিখিনি কথা আপুনি উল্লেখ কৰিছিল যে শংকৰদেৱৰ পাছত অহা, ব্ৰিটিছৰ পিৰিয়ডত অহা আদিবাসী চাহ শ্ৰমিক লোকসকল, আপুনি ডাইৰেক্ট কৈ দিয়া নাই, কিন্তু প্ৰকাৰান্তৰে এই কথাটো আপুনি ক'লে, আদিবাসী চাহ শ্ৰমিক লোকসকল অসমীয়া নহয়, খিলঞ্জীয়া নহয়। এই কথাটো আপুনি সদনৰ মজিয়াত এবাৰ খুব স্পষ্টকৈ আলোচনা কৰক। পবিত্ৰ সদনলৈ নিৰ্বাচিত হৈ যোৱা আপোনাৰ বাদে 125 গৰাকী বিধায়ক ইয়াৰ ওপৰত পৰ্যালোচনা কৰিব, বিবেচনা কৰিব, যুক্তি তথ্য আগবঢ়াব। তাৰ পাছত সংজ্ঞা নিৰ্ধাৰণৰ কথাটো ক্লিয়াৰ হ'ব। আৰু একে সময়তে আমি জানো অসমৰ প্ৰতিটো ইছ্যুত সৰব ভূমিকা পালন কৰা মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক মই ফেচবুক লাইভৰ পৰা বিশেষভাৱে আহ্বান জনাওঁ। আপুনি যিহেতু বিৰোধী দলৰ লগত আছে, চৰকাৰৰ লগত আপুনি নাই। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই অভিমতৰ অনুষ্ঠানত কোৱা কথাবিলাক তেখেতে যদি বিধানসভাৰ মজিয়াত উত্থাপন নকৰে আৰু এই বিষয়টো নিষ্পত্তি কৰাৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে, আপুনি অন্ততঃ বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত যেতিয়া আপুনি এই বিষয়টো উত্থাপন কৰাৰ উচিত সময় বুলি ভাবে, আপুনি এই প্ৰসংগটো আপুনি উত্থাপন কৰিব। আৰু এই বিষয়টোৰ এটা আমি সমাধান বিচাৰিছোঁ। কোনোদিন আমি অসমীয়া জাতিৰ মানুহ নহওঁ, অসমীয়া জাতি সত্তাৰ লগত আমি নাই, এই ধৰণৰ কথাবিলাক কৈ থকা মানুহবিলাকে যাতে মুখবিলাক বন্ধ কৰিব পাৰে। আমি অসমীয়া হওঁ, আমি জীৱনেও অসমীয়া, মৰণেও অসমীয়া, অনাদি অনন্ত কালৰ কাৰণে আমি অসমীয়া হৈয়ে থাকিম।
কিন্তু কোনোবাই যদি আমাক আমাৰ জনগোষ্ঠীৰ পৰিচয় সোধে আমি অকপটে কম যে আমি আদিবাসী চাহ শ্ৰমিক জনসমষ্টিক প্ৰতিনিধিত্ব কৰা এই জনগোষ্ঠীৰ আমি ব্যক্তি বুলি আৰু এই পৰিচয় দিয়াত আমাৰ অলপো দ্বিধাবোধ নাই। এইখিনি কথা কৈ পুনৰবাৰ সকলোকে আন্তৰিক ধন্যবাদ অভিনন্দন কৃতজ্ঞতা জনাইছোঁ। আৰু অনাগত দিনত পুনৰ যদি এই ধৰণৰ কথা কোনোবাই কৈ থাকে ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন হ'ব আৰু এই আন্দোলনের কিন্তু এটা ডাঙৰ সমাধানৰ বাট কিন্তু নিৰূপণ কৰিব। আৰু একে সময়তে আমি এটা প্ৰচেষ্টা বিশেষভাৱে আদিবাসী ন্যাশনাল পাৰ্টিৰ ফালৰ পৰা আজি আমি বহু অসমৰ বুদ্ধিজীৱীৰ লগত বিভিন্ন শ্ৰেণীৰ দল সংগঠকৰ লগত আমি এটা আলোচনা কৰিছোঁ যে এই বিষয়টো অন্তত আমি নিষ্পত্তি কৰিব লাগে। আমি অসমীয়া জাতিৰ সংখ্যাক লৈ বাৰংবাৰ উত্থাপিত হৈ থকা বিভিন্ন বিতৰ্কিতমূলক কথা বতৰাবিলাক বন্ধ হ'ব লাগে। আমি শান্তিৰে সন্মানজনকভাৱে অসমৰ ভূমিত অসমীয়া হিচাপে জীয়াই থকাৰ সকলো যেতিয়া আমাৰ অধিকাৰ আছে এই অধিকাৰ অসমীয়া জাতি হত্যাৰ জাতি জনগোষ্ঠীৰে আছে সমানভাৱে থাকিব পৰাকৈ আমি সন্মিলিত এটা মঞ্চত সকলো সমবেত হৈ এই জাতি গঠন প্ৰক্ৰিয়াত জাতীয় যিটো পৰিচয় অসমীয়াৰ সংজ্ঞা আৰু খিলঞ্জীয়া সংজ্ঞাৰ নিৰ্ধাৰণৰ বিষয়টো নিষ্পত্তি কৰাৰ কিন্তু সময় আহিছে। ৰাজনৈতিকভাৱে শাসকীয় আৰু বিৰোধী শিবিৰত থকা সকলোৰে পৰা আমি এটা আশানুৰূপ বাট বিচাৰিছোঁ তেওঁলোকৰ সদিচ্ছা বিচাৰিছোঁ আৰু একে সময়তে অসমৰ জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জাতীয় দল সংগঠনৰ বিষয়ববীয়া বুদ্ধিজীৱী মহল ইণ্টেলেকচুৱেলসকলৰ পৰা আমি সদিচ্ছা সহযোগিতা আৰু অনাগত দিনত এই আলোচনাৰ বাট মেলিবৰ কাৰণে আমি এটা ৰাস্তা বিচাৰি এই আহ্বান সকলোকে আমি ৰাখিছোঁ। আৰু আজিৰ এই ফেচবুক লাইভৰ পৰা এই সময়ত বিদায় লৈছোঁ। অনাগত দিনত এই বিষয়টোৰ সমাধানৰ কাৰণে পুনৰবাৰ আমি সকলো সন্মিলিত হ'ব পৰাকৈ এক উমৈহতীয়া মঞ্চত আহি বিষয়টো নিষ্পত্তিৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আমি আদিবাসী ন্যাশনাল পাৰ্টিয়ে এই কথাটো খুব গভীৰভাৱে অনুভৱ কৰিছোঁ যাতে প্ৰকৃত অসমীয়াৰ সংজ্ঞা এই ধৰণৰ হ'ব খিলঞ্জীয়াৰ সংজ্ঞাটো এই ধৰণৰ হ'ব। কোনোবাই চন তাৰিখ বান্ধি দিব আৰু সেইমতে আমি চলি থাকিম তেনেকুৱা হ'ব নোৱাৰে। কাৰণ যুগ ধৰি এই ভূমিত আমি আছোঁ যুগ ধৰি এই মাটিটোত আছোঁ অসমক নিজৰ আই মাতৃ হিচাপে গ্ৰহণ কৰি অসমৰ হাৱা পানীৰ লগত আমি মিলি পৰিছোঁ। অসমীয়া ভাষাক আমি অন্তৰত ৰাখিছোঁ অসমীয়া ভাষাত আমি পঢ়িছোঁ অসমীয়া কলা সংস্কৃতি আমি চৰ্চা কৰিছোঁ। গতিকে অসমৰ জাতি হত্যাৰ পৰা পৃথক কৰাৰ মানসিকতা লোৱা মানুহবিলাকে সাৱধান হৈ যাওক। কোনোদিন আমাক পৃথক কৰিব পৰা নাই নোৱাৰে আৰু ভৱিষ্যতে কোনোদিন তেওঁলোকৰ এই মনোবাঞ্ছা পূৰণ নহয় তেওঁলোকৰ চেষ্টাত তেওঁলোক কেতিয়াও সফল হ'ব নোৱাৰে। অসমীয়া হৈ থাকিব অসমত অসমীয়া জাতিৰ শক্তিশালী সদায় স্থিতি থাকিব আৰু তাৰ পক্ষত সমগ্ৰ অসমৰ আদিবাসী চাহ শ্ৰমিক ৰাইজ অন্তৰৰ সৈতে আন্তৰিক আৰু মানসিকভাৱে সদায় অসমীয়া জাতি হত্যাটোৰ লগত অংগাংগীভাৱে থাকিব। ধন্যবাদ।